হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকৰ মাজলৈ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। লেটছ ষ্টাৰ্ট। বাইকখন উলিয়াই লওঁ গাইজ। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব। বাইকখন উলিয়াই দিলোঁ গাইজ। এতিয়া ব'লক বাইক ষ্টাৰ্ট দি দিলোঁ গাইজ। এতিয়া ব'লক। কিন্তু গেটখন খোলা নাই। ব'লক গেটখন বাইকে খুন্দা মাৰি খুলি লওঁ। এয়া খুন্দা মাৰি খুলি ল'লোঁ। এতিয়া ব'লক গাইজ। কৰোণাৰ পিছত লাহে লাহে স্কুল কলেজবোৰ খুলিছে আৰু এইবিলাক ষ্টুডেণ্ট গৈছে কলেজলৈ বুলি। এইখন হৈছে গোবিন্দপুৰ চাৰিআলি পাই গ'লোহি মই। চাৰিআলিৰ পৰা ৰাইট চাইডে যাব লাগিব। ৰাইট চাইডে সোমাই যাওঁ এতিয়া। এইখন স্কুলৰ পৰাই মই মেট্ৰিক পাছ কৰিছিলোঁ, হাই উচ্চতৰ মাধ্যমিক বিদ্যালয়। ফাইনেলি আহি পাই গ'লোহি মই যিটো বস্তু নিবৰ বাবে আহি আছিলোঁ। এতিয়া 100 টকামান লৈ লওঁ আৰু ব'লক পইচাটো পে' কৰি দিওঁ। আৰু ইয়াতে দেখিলোঁ আমাৰ লগৰ গৌতম বুলি ইয়াৰ মালিক হৈ বহি আছে। গাইজ 100 টকা মাংস কিমান দেখিছে নি বাৰু? আগতে 100 টকাত গাহৰি মাংস আধা কেজি ইমান পোৱা গৈছিলে। এতিয়া মাত্ৰ 100 টকাত 275 গ্ৰাম পোৱা গৈছে। আমাৰ এইফালে 360 দাম হৈ আছে। আপোনালোকৰ ফালে কিমান কমেণ্ট কৰি জনাব। এতিয়া ঘৰলৈ যাওঁ ব'লক। সেয়া ফাইনেলি ঘৰ পাই গ'লোঁ। এই কেৰাহীত তেল পিঁয়াজ দি দিলোঁ। মাংসও দি দিম এতিয়া। মানে আজি ৰান্ধনি মই, মায়ে গাহৰি মাংস নাখায় আৰু নবনায়ো। গতিকে ভিডিঅ'টো চাই থাকক গাইজ। সেয়া মাংস উতলি আছে, অলপ উতলি লওক। কিন্তু কালাৰটো বেয়া হৈছে, অলপ ৰেড চিলি দিব লাগিব, দি ল'ম। সেয়া গাইজ ফাইনেলি টেষ্ট কৰিব হৈ গ'ল। টেষ্ট কৰি চাই লওঁ গাইজ। এয়া ভাত আৰু মাংস বাঢ়ি ল'লোঁ। এয়া এতিয়া ভাত খাওঁ।
গাইজ খাই পেট ফিটিং হৈ গ'ল, পেট ডাঙৰ হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি অল নটিফিকেশ্যন অন কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।